অসম চৰকাৰতো আকৌ মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ৰাইজৰ সুবিধাৰ স্বাৰ্থে আপোনালোকে আকৌ যে চৌতৰা প্লেটফৰ্মত যে 3টা ট্ৰেইন আছিল আলিপুৰদুৱাৰ ইণ্টাৰচিটি শিৱং পেচেঞ্জাৰ আৰু লামডিং এক্সপ্ৰেছ এই 3টা ট্ৰেইন আকৌ আপোনালোকে ইয়াতে ৰখাৰ ব্যৱস্থা কৰি দিয়ক। হে গাইজ ৱেলকাম বেক টু মাই চেনেল। তো চবে মই আজি ক'ত উপস্থিত আছোঁ আপোনালোকে পিছফালৰ বৰ্ডখন চাই আপোনালোকে গম পাইছে। তো চবে মই আজি উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত চৌতাৰা ৰেলৱে ষ্টেচনত। তো চব ফ্ৰেণ্ড মনত পৰা নাই এইখন ষ্টেচনৰ কথা, ৰাতিপুৱা 4টা বজাত উঠি গুৱাহাটী যোৱাৰ কথা। তো চবে মনত পৰা নাই ৰাতিপুৱা 7টা বজাত উঠি আহি কিনে কোকৰাঝাৰ বঙাইগাঁও কাম কৰিব যোৱাৰ কথা এইখন ষ্টেচনৰ পৰা ট্ৰেইন দি। তো চবে আপোনালোকক মনত পৰা নাই এইখন ষ্টেচনৰ পৰা অসমৰ হিমুৰৰ পৰা হিমুৰলৈ যোৱা যাত্ৰাৰ কথা, এইখন ষ্টেচনৰ পৰা বেংগললৈ যোৱাৰ কথা। তো আমাৰ এই চৌতাৰা ৰেল ষ্টেচনত মানে 3টা গুৱাহাটী অভিমুখী 3টা ট্ৰেইন আছিলে। তো কৰোণা মহামাৰীৰ কাৰণে ইয়াতে মানে সকলো ট্ৰেইন মানে বন্ধ কৰি দিয়া হৈছিল। আৰু যেতিয়া ট্ৰেইনবিলাক খুলি দিয়া হ'ল, খুলি দিয়াৰ পিছতো আমাৰ চৌতাৰা মানে প্লেটফৰ্মত মানে এই 3টা ট্ৰেইনৰ মানে ষ্টপেজ দিয়া নহ'ল। 3টা ট্ৰেইন হ'ল আপোনাৰ প্লেটফৰ্মত যে 3টা ট্ৰেইন আছিল আলিপুৰদুৱাৰ ইণ্টাৰচিটি শিৱং পেচেঞ্জাৰ আৰু লামডিং এক্সপ্ৰেছ এই 3টা ট্ৰেইনে আমাৰ ইয়াৰ পৰা ষ্টপেজ উঠাই দিয়া হ'ল। তো এই ষ্টপেজ উঠাই দিয়াৰ ফলত আমাৰ এই অঞ্চলৰ মানুহৰ বিভিন্ন মানে সমস্যাৰ সন্মুখীন হৈছে। তো আজি যদি কোনো ষ্টুডেণ্ট ইয়াৰ পৰা গুৱাহাটী মানে চাকৰি ইণ্টাৰভিউ বা যিকোনো মানে আপোনালোক কাম মানে অফিচত কাম কৰিবলৈ লগা হয় তে মানে বাছেৰে যাব লাগে। তো আমাৰ ইয়াতে বাছ ছাৰ্ভিচো নাই। আমি যদি বাছেৰে যাব লগা হয় তেনেহ'লে আমি ইয়াৰ পৰা নয়াৰহাট যাব লাগে, নয়াৰহাটৰ পৰা গৈ আমালোকে বাছ ধৰি যাব লাগে। তো যদি বাছেৰে যাব বিচাৰোঁ তেনেহ'লে আমালোকৰ অহা যোৱা 1000 টকা বাছ ভাড়া লাগে। আৰু মানে এই অঞ্চলৰ মানুহবিলাক ইমান ধনী নহয় যে বাছেৰে গুৱাহাটী অহা যোৱা কৰিব বা নলবাৰী মানে আদি ঠাইত মানে পৰীক্ষা দিবলৈ যাব বা তেনেকৈ যাব। তো বেছিভাগ মানুহকে ইয়াৰ পৰা মানে কৃষি কাৰ্য কৰা জীৱন নিৰ্বাহ কৰা মানুহ আৰু দিন হাজিৰা কৰা মানুহ। তো যেতিয়া আমাৰ এতিয়া ট্ৰেইন আছিল আমি তেতিয়া মানে 400-500 টকাৰে আমি ইয়াৰ পৰা গুৱাহাটী আপ ডাউন কৰিব পাৰিছিলোঁ, মানে কোনো সমস্যা নোহোৱাকৈ, ইমান পইচা খৰচ নোহোৱাকৈ। তো এতিয়া যেতিয়া ট্ৰেইন আছিল ইয়াৰ পৰা মানুহে বিভিন্ন হস্পিটেলত মানে বিভিন্ন পেচেণ্ট লৈ যাব পাৰিছিল অতি সহজৰে। তো আগৰ পৰাই আমাৰ এই চৌতাৰা প্লেটফৰ্মত 3টা ট্ৰেইন চলিছিলে, লামডিং এক্সপ্ৰেছ, আলিপুৰদুৱাৰ ইণ্টাৰচিটি আৰু শিৱং পেচেঞ্জাৰ। এই 3টা ট্ৰেইন আগৰ পৰাই এই প্লেটফৰ্মত চলিছিলে, কিন্তু কৰোণা মহামাৰীৰ পিছত এই ট্ৰেইনবিলাক আমাক বন্ধ কৰি দিয়া হ'ল। তো অসমৰ সকলো মানে প্লেটফৰ্মতে আপোনালোকৰ মানে ট্ৰেইনবিলাক আগতে যেনেকুৱা আছিল তেনেকুৱাই থাকিল, কিন্তু আমাৰ এই চৌতাৰা প্লেটফৰ্মত ট্ৰেইনবিলাক মানে ষ্টপেজ বন্ধ কৰি দিয়া হ'ল। তো এই 3টা ট্ৰেইন বন্ধ কৰি দিয়াৰ কাৰণে এই অঞ্চলৰ মানুহৰ বহুতো প্ৰব্লেম হৈছে। ছিংগল লাইন নহয়, ডাবল লাইন নহয় ইয়াৰ। আৰু এইখন প্লেটফৰ্মত মানে পেচেঞ্জাৰ বহুতো মানে ভৰপূৰ হৈ মানে 3টা ট্ৰেইনতে মানুহ পেচেঞ্জাৰ মানে অহা যোৱা কৰে। তো মই এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসমৰ ৰেল মন্ত্ৰী আৰু আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আপোনালোকে যাতে অতি সোনকালে আমাৰ এই চৌতাৰা প্লেটফৰ্মত আগত যে 3টা ট্ৰেইন আছিলে এই 3টাৰ মানে ট্ৰেইনৰ মানে ষ্টপেজ ৰখাৰ ব্যৱস্থা কৰি দিয়ে। আৰু লগতে আমাৰ কোকৰাঝাৰৰ MP হীৰা চৈনা ডাঙৰ ছাৰক অনুৰোধ কৰিছোঁ আপোনালোকে এইবিলাক মানে আলোচনা কৰি এই চৌতাৰা প্লেটফৰ্মত যিটো 3টা ট্ৰেইন আছিলে আগৰ পৰাই গুৱাহাটী অভিমুখী 3টা ট্ৰেইন আপোনালোকে ইয়াতে ৰখাৰ ব্যৱস্থা কৰি দিয়ক। এই চৌতাৰা প্লেটফৰ্মখন 3টা মানে সমষ্টি মানে MCL সমষ্টিৰ ভিতৰত পৰে। এটা হ'ল কচুগাঁও সমষ্টি, আৰু এটা হ'ল ফুলেৰাম সমষ্টি, আৰু এটা হ'ল 2 নং কুমাৰ সমষ্টি। মই 3টা সমষ্টিৰে MCL EMক অনুৰোধ কৰিছোঁ মানে আপোনালোকৰ যিহেতু মানে আপোনালোকৰ সমষ্টি হয় আৰু আপোনালোকৰ সমষ্টিৰ জনসাধাৰণে বহুত সমস্যাৰ মানে সন্মুখীন হৈ আছে এই ট্ৰেইন নোহোৱাৰ কাৰণে। আপোনালোকে মানে অসম চৰকাৰৰ লগতে আৰু BTR চৰকাৰৰ লগতে আলোচনা কৰি অতি সোনকালে আমাৰ ইয়াতে আগত যি 3টা ট্ৰেইন আছিলে 3টা ট্ৰেইনে ৰখাৰ ব্যৱস্থা কৰি দিয়ক। আৰু ৰাইজৰ সুবিধাৰ স্বাৰ্থে আপোনালোকে কামটো কৰি দিয়ক। আপোনালোকে যে কামটো কৰি দিয়ে তেনেহ'লে আপোনালোকৰ ৰাইজে সদায় আপোনালোকৰ চিৰকৃতজ্ঞ হৈ থাকিব। আমাৰ এই ষ্টেচনৰ অন্তৰ্গত যিমান কেইটা মানে MLA আছে MLA সকলোকে অনুৰোধ ৰাখিছোঁ আপোনালোকে আমাৰ মানে অসমৰ ৰেল মন্ত্ৰীৰ লগত আলোচনা কৰি আপোনালোকে অতি সোনকালে আমাৰ ইয়াতে ট্ৰেইন ব্যৱস্থা কৰি দিয়ক। তো এই ভিডিঅ'টো যিমান মানুহে চাই আছে সকলোকে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি আপোনালোকৰ এই অঞ্চলৰ যিমান MLA MP আছে আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ৰেল মন্ত্ৰীক আপোনালোকক মানে ভিডিঅ'টো চাবলৈ মানে সহায় কৰক। মানে আপোনালোকে সকলোৱে জানে মানে সাধাৰণ মানুহ বা মানে পলিটিকেল মানে ভাল বেকগ্ৰাউণ্ড নথকা মানুহে MLA মন্ত্ৰীৰ লগত মানে CMৰ লগত ইমান সোনকালে মানে আলোচনাত বহিব নোৱাৰে বা এপইণ্টমেণ্ট নাপায়। তো সাধাৰণ মানুহৰ মানে প্ৰতিবাদ কৰা বা চৰকাৰলৈ মানে মেছেজ দিয়া এটাই মাধ্যম হ'ল এইটো হ'ল সামাজিক মাধ্যম। তো আপোনালোকে যদি সকলোৱে মানে সহযোগ কৰে তেনেহ'লে এই ভিডিঅ'টো আমাৰ চৰকাৰৰ ওচৰত যাব, আৰু চৰকাৰে যদি ভিডিঅ'টো চাই আমাক এই অঞ্চলৰ কাৰণে ট্ৰেইন ৰখাৰ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে এই অঞ্চলৰ বহুতো সুবিধা হৈ যাব। তো আপোনাৰ এটা শ্বেয়াৰৰ জৰিয়তে যদি এই ভিডিঅ'টো কোনোবা MLA মন্ত্ৰী চাই কিনে যদি আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ে তেনেহ'লে বহুত ভাল হ'ব। আৰু আমাৰ MLA MP আৰু CMৰ লগত যদি ভাল টাচ আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰি সিহঁতক জনাওক যে আমাৰ অঞ্চলৰ এনেকুৱা সমস্যা হৈ আছে। আপোনালোকৰ এই
অঞ্চলত মানে চুতৰা প্লেটফৰ্মত আগত যি 3টা ট্ৰেইন আছিল সেই 3টা ট্ৰেইনৰ ব্যৱস্থা কৰি দিব লাগে। তো চব ফ্ৰেণ্ড আপোনালোকক সকলো অনুৰোধ জনাইছোঁ আৰু লগতে অসম চৰকাৰতো আকৌ মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ৰাইজৰ সুবিধাৰ স্বাৰ্থে আপোনালোকে আকৌ যে চৌতৰা প্লেটফৰ্মত যি 3টা ট্ৰেইন আছিল আলিপুৰদুৱাৰ ইণ্টাৰচিটি শিৱং পেচেঞ্জাৰ আৰু লামডিং এক্সপ্ৰেছ এই 3টা ট্ৰেইন আকৌ আপোনালোকে ইয়াতে ৰখাৰ ব্যৱস্থা কৰি দিয়ক।